নমস্কাৰ, মই অনিল অসম জব নিউজ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আকৌ লৈ আহিছোঁ কেইটামান জব নিউজ লৈ। তো জবসমূহ হৈছে এনেধৰণৰ, অৰ্থাৎ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে বিভিন্ন পদত আবেদন বিচাৰিছে। তো সেইসমূহ আপোনাক শ্বেয়াৰ কৰিব পাৰিছোঁ। তো প্ৰথমে বিচাৰিছে চিফ কমপ্লেইন্স অফিচাৰ। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ছাবজেক্টত, লগতে MBA আৰু PGDM থাকিব লাগিব। লগতে 20 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে বেংকিং ছেক্টৰত আৰু 5 বছৰ বিচাৰিছে ছিনিয়ৰ ৰোলত। তো ইয়াত মুঠ পদৰ সংখ্যা আছে এটা আৰু জব লোকেশ্যন হৈছে হেড অফিচ গুৱাহাটী। ইয়াৰ বাবে এপ্লিকেশ্যন চলি আছে, এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। গতিকে ইয়াৰ লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে ব্ৰাঞ্চ হেড, আৰু ব্ৰাঞ্চ হেডৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ছাবজেক্টত। লগতে যিবোৰ কমাৰ্চ গ্ৰেজুৱেট আছে তেওঁলোকক বেছিকৈ প্ৰিফাৰ কৰা হ'ব। লগতে MBA আৰু PGDM বিচাৰিছে। আৰু ইয়াত 8 বছৰ বেংকিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, লগতে ফাইনেন্সিয়েল ছেক্টৰত। তো ইয়াত মুঠ পদৰ সংখ্যা আছে 20টা আৰু জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। ইয়াৰো এপ্লিকেশ্যন চলি আছে। তো ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে এছিষ্টেণ্ট ব্ৰাঞ্চ হেড, আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যিকোনো ছাবজেক্টত, আৰু যিবোৰ কমাৰ্চ গ্ৰেজুৱেট আছে তেওঁলোকক প্ৰিফাৰ কৰা হ'ব। লগতে MBA আৰু PGDM বিচাৰিছে। আৰু ইয়াত 6 বছৰ বেংকিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে 35টা আৰু ইয়াৰ জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰো এপ্লিকেশ্যন চলি আছে। তো ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে ছিংগল উইণ্ড' অপাৰেটৰ, আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যিকোনো ছাবজেক্টত। লগতে যিবোৰ কমাৰ্চ গ্ৰেজুৱেট আছে তেওঁলোকক বেছিকৈ প্ৰিফাৰ কৰা হ'ব। লগতে MBA আৰু PGDM থাকিব লাগিব। আৰু ইয়াত 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে বেংক আৰু ফাইনেন্সিয়েল ছেক্টৰত। আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে 90টা আৰু জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ এপ্লিকেশ্যন চলি আছে, আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে লাইবিলিটি অফিচাৰ, আৰু লাইবিলিটি অফিচাৰৰ কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট যিকোনো ছাবজেক্টত। লগতে যিবোৰ কমাৰ্চ গ্ৰেজুৱেট আছে তেওঁলোকক বেছিকৈ প্ৰিফাৰ কৰা হ'ব। আৰু MBA আৰু PGDM বিচাৰিছে। লগতে ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰ বা 2 বছৰ বেংকিং ছেক্টৰত আৰু ফাইনেন্সিয়েল ছেক্টৰত। আৰু ইয়াৰ মুঠ পদৰ সংখ্যা হৈছে 20টা আৰু ইয়াৰ জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ এপ্লিকেশ্যন চলি আছে, আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে জনেৰেল IT, আৰু জনেৰেল IT পদৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, ডিপ্ল'মা থাকিব লাগিব হাৰ্ডৱেৰ আৰু নেটৱৰ্কিঙত, BSc MSc কম্পিউটাৰ চায়েন্স IT আৰু BTech। আৰু ইয়াৰ বাবে এক্সপিৰিয়েঞ্চ বিচাৰিছে ফাইনেন্সিয়েল ছেক্টৰত 1 বছৰৰ পৰা 3 বছৰ IT এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে ইয়াত মুঠ পদৰ সংখ্যা হৈছে 5টা আৰু ইয়াৰ জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ বাবে এপ্লিকেশ্যন চলি আছে, আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে জেনেৰেল এক্সিকিউটিভ, আৰু এই পদৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যিকোনো ছাবজেক্টত হ'ব লাগিব। আৰু ফাইনেন্সিয়েল আৰু ছেক্টৰ আৰু বেংকিং ছেক্টৰৰ 7 পৰা 8 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াত মুঠ পদৰ সংখ্যা হৈছে 10টা আৰু জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ এপ্লিকেশ্যন চলি আছে, আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে চেণ্ট্ৰেল প্ৰচেছিং চেণ্টাৰ ভেৰিয়াছ ৰোলছ। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ছাবজেক্টত। আৰু এক্সিকিউটিভ অফিচাৰ পষ্টৰ বাবে 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু মেনেজাৰ পষ্টৰ বাবে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে 46টা আৰু জব লোকেশ্যন হৈছে হেড অফিচ গুৱাহাটী। আৰু ইয়াৰ এপ্লিকেশ্যন চলি আছে, আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে জেনেৰেল HR এক্সিকিউটিভ, আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব PGDM নাইবা MBA HR স্পেচিয়েলাইজেশ্যন। আৰু ইয়াৰ বাবে এক্সপিৰিয়েঞ্চ লাগিব 3 পৰা 4 বছৰ বেংকিং HR এক্সপিৰিয়েঞ্চ। আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে 7টা আৰু ইয়াৰ জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ এপ্লিকেশ্যন চলি আছে, আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লিকেশ্যনৰ 15 জুন 2018।
তাৰপিছত বিচাৰিছে ছিষ্টেম এডমিনিষ্ট্ৰেশ্যন IT, কোৱালিফিকেশ্যন বিচাৰিছে BSc, BCA, MSc কম্পিউটাৰ চায়েন্স নাইবা MCA আৰু BTech। আৰু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 পৰা 6 বছৰ IT ফিল্ডত থাকিব লাগিব। আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে মাত্ৰ এটা। আৰু ইয়াৰ জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ বাবে এপ্লিকেশ্যন চলি আছে আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। তাৰপিছত বিচাৰিছে কেৰিয়াৰ অফিচাৰ আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যিকোনো ছাবজেক্ট। যিবোৰ কমাৰ্চ গ্ৰেজুৱেট আছে তেওঁলোকক বেছি প্ৰিফাৰ দিয়া হ'ব। আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব, গুড এপ্টিটিউড, লগতে স্মাৰ্ট কমিউনিকেশ্যন স্কিল থকা হ'ব লাগিব। আৰু ইয়াত বয়সৰ সীমা দিছে, আৰু বয়সৰ সীমা হৈছে 27 বছৰৰ ওপৰত হ'ব নালাগিব। আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে 350টা। আৰু ইয়াৰ জব লোকেশ্যন হৈছে গোটেই উত্তৰ পূব ভাৰত আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ এপ্লিকেশ্যন চলি আছে আৰু ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 15 জুন 2018। গতিকে যিসকলে এই গোটেই পদসমূহ যিকোনো পদত যিবোৰে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এইটো অফিচিয়েল ছাইটত যিটো তলত দিয়া ধৰণে লিংকটো দিয়া আছে, এইটো লিংকত গৈ অফিচিয়েল ছাইটত যাব পাৰিব। আৰু অফিচিয়েল ছাইটত গৈ এই বিভিন্ন পদসমূহৰ এপ্লাই কৰিব পাৰিব। আশা কৰোঁ এই খবৰটি পাই সুখী হৈছে। এই খবৰটি নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব নাপাহৰিব। যিসকল এই পদসমূহৰ কাৰণে অৰ্হতা সম্পন্ন ব্যক্তি আছে তেওঁলোকক শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিছে, যদি বেয়া লাগিছে তো ডিছলাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো অসম জব নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল বটনটো দবাই দিব। এনে কৰিলেহে পৰৱৰ্তী ভিডিঅ' অৰ্থাৎ জব সংক্ৰান্তীয় ভিডিঅ' যদি আপলোড কৰোঁ তেতিয়া আপুনি সোনকালে গম পাব আৰু ন'টিফিকেশ্যন এটা পাব। তো আশা কৰোঁ ভাল পালে ভিডিঅ'টি।